হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰ ভাল। আজি হ'ল লক্ষী পূজা, তাৰে আয়োজন অলপ মই ঘৰতে কৰি আছোঁ। পূজা আজি অলপ কৰিব লাগিব ঘৰতে, লক্ষী পূজা হিচাপে। সকলোকেতো ধন সম্পত্তি লাগিবই ন, সেইকাৰণে অলপ পূজা কৰি লওঁ। এয়া এতিয়া মনো হয়, তাইকো দেখাই দিলোঁ। এনেই অলপ ইফালে সিফালে কাম চাম কৰি আছোঁ ৰাতিপুৱাৰ পৰাই। চাফ চিকুণ কৰোঁতেই দিনটো গুচি যায়। আজিকালি দিনটো ছুটি হৈছে নহয়, বহুত সোনকালে ৰাতি হৈ যায়। 5টা বজাতে আজিকালি সন্ধিয়া টাইপ হৈ যায়। ইমান মহ হৈছে যে বাপৰে, আমাৰ ইয়াতে বহুত মহ হৈছে। এতিয়া অলপ মই চাফ চিকুণ কৰি আছিলোঁ, ঘৰৰ কামবিলাক কৰি পেলাই আজৰি হৈছোঁ। এতিয়া অলপ ভগৱানক চাকি দিবৰ কাৰণে ধূনা, এই চৰুটো ধুব আছে। এতিয়া আগতেই ধূনা দি থৈছিলোঁ, এইটো এতিয়া ধুব লাগিব। পেলাই কিনে ধুই ল'ব লাগিব এইটো ভালকৈ। তাৰপিছত আজি দিব লাগিব নহয়, ধূনা দিব লাগিব, চাকি দিব লাগিব। সেইকাৰণে ধুনীয়াকৈ এইটো ৰখি ৰখি মই চাফা কৰি ল'লোঁ। লেতেৰাবিলাক লাগি আছিলে ন, ভালকৈ চাফা কৰি ল'লোঁ। এইটো ভালকৈ মই এতিয়া পানীৰে ধুই লওঁ। এতিয়া চব বস্তু অলপ পানীৰে ধুই ল'লে ভাল লাগে। অলপ যিমানে যি নতুন হওক বা পুৰণাই হওক, বস্তুটো পুৰণাই হওক, অলপ ধুই লৈ কিনে চাফা কৰি ল'লে ভাল লাগে কিবা এটা। এইটো এতিয়া ইয়াতে মেলি দি থৈ দিওঁ, অলপ পানীটো যাবৰ কাৰণে। তাৰপিছত ইয়াতে মই ধূনা লগাব লাগিব। এতিয়া মই প্ৰসাদৰ কাৰণে নাৰিকল কাটি আছোঁ। আমাৰ ভিডিঅ'টো কোনে কৰিছে? আমাৰ সৰু মোৰ মোবাইলে ধৰাই দিছে। নাৰিকল কাটি আছোঁ। এতিয়া ৰাতি প্ৰসাদ দিব লাগিব ন, সেইকাৰণে মই নাৰিকল কাটিব নাজানো, কিন্তু কাটিবতো লাগিবই, কোনে কাটি দিব নহ'লে। সেই নিজে নিজে কাটি আছোঁ। অলপ দেখাই দিলোঁ নাৰিকলটো ইমান অকণমানি। আজিকালি কিবা কেৰালিয়ান নে কিবা নাৰিকল ওলাইছে যে, সেইবিলাক। আগতে বহুত ডাঙৰ ডাঙৰ নাৰিকল আছে যে, সেইকেইটা দেখাই নাই পোৱা আজিলৈ, বহুত দিন হ'ল। আজিলৈ এনেকুৱা সৰু সৰু নাৰিকল ওলাইছে। এতিয়া এইটো ৰবাব টেঙা নে কি বুলি কৈবা, সেইটোকে মই এতিয়া কাটিব লাগিব। সেইটো এনেকৈ কাটি ল'লোঁ, ভালকৈ কাটি আছোঁ। গোল 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 কৰি কাটি ল'লোঁ। কাটিব নাজানো, কিন্তু কাটি আছোঁ আৰু। কিবা কথা পাতি আছিলোঁ মাজে মাজে, আৰু মহ খাই আছে মাজে মাজে। ইমান মহ হৈছে ন, ক'ব নোৱাৰি আৰু। ঠাণ্ডা দিনত নাই বেছি কৰি মহ আহে, এতিয়া ঠাণ্ডা দিন পৰিছে নহয়, বহুত মহ মানে। টেঙাটো কাটি লওঁ এতিয়া। তাৰপাছত মই চাকি দিবৰ কাৰণে সৰু এটা লটাত ধুনীয়াকৈ আমৰ পাত দিলোঁ। এইটো হ'ল ধানৰ খীৰ। তাৰপাছত এনেকৈ কিবা কিবি মই কৰিলোঁ চাকি। এতিয়া মই চাকিত তেল দিব লৈছোঁ। এনেকৈ মই চাকি কেইখনমান লগাই ল'ম এতিয়া। চবফালে দিব লাগিব ন আজি, লক্ষী পূজা হিচাপে। ধুনীয়াকৈ মই চাকি দিব লৈছোঁ এতিয়া। ভাল লাগে চাকিবোৰ দিলে, মনটো কিবা এটা। ইয়াতে মই এতিয়া দোকানত আগতে চাকিবোৰ দি ল'লোঁ। দোকানত মই চাকি দিলোঁ। এতিয়া লক্ষীতো দোকানতে আহিব ন, সেইকাৰণে ভালকৈ দোকানত পূজা কৰি ল'লোঁ। লক্ষী নাহিলে কেনেকৈ হ'ব? সদায় পূজা কৰোঁ, কিন্তু আজি আৰু লক্ষী পূজা ন, সেইকাৰণে অলপ ভালকৈ পূজা কৰি লৈছোঁ। ভালকৈ পইচা পাতিকৈ অলপ পূজা কৰি ল'লোঁ। লক্ষী মানে পইচাই হয়নে নহয়? লক্ষী মানে পইচাও হয়।
ভালকৈ নমো কৰি ল'লোঁ দোকানত। এতিয়া আপোনালোকে চাগে ঘৰতে পূজা কৰিছে চাগে লক্ষী পূজাৰ, হয়নে নহয়? ময়ো ঘৰতে এনেকৈ দোকানতে পূজা কৰি ল'লোঁ আৰু। এনেকৈ মই কল কাটি দি আছোঁ। কলবিলাক তাতে ঠগীখনত ধুনীয়াকৈ সজাই কিনে থৈ দিলোঁ। এতিয়া চাকি দিব লাগিব। ধুনীয়াকৈ চাকি গছি মই এতিয়া জ্বলাই লওঁ। চাকি গছি ধুনীয়াকৈ জ্বলাই ল'লোঁ এতিয়া। তাৰপিছত ধূপখিনি মই জ্বলাই ল'লোঁ। ভালকৈ এতিয়া মই পূজা কৰি ল'লোঁ লক্ষী আইক। ভগৱানে যদি আমাক পইচা পাতি ধন সম্পত্তি চব দিব পাৰে যদি। ঘৰতে পূজা কৰিছোঁ। এজনী ছোৱালী আমাৰ ইয়াতে টিউশ্যন কৰিব আহিছে, মইনাজনীয়ে। এনেকৈ ধুনীয়াকৈ পূজা কৰি ল'লোঁ মই এতিয়া। ভালকৈ চবফালে পূজা কৰি লৈছোঁ এতিয়া। তাৰপাছত মই এতিয়া তুলসীৰ গুৰত ধূপ দুডাল দি দিব লাগিব। সদায় এনেকৈ পূজা কৰোঁৱে, তথাপিতো আজি অলপ কৰিছোঁ আৰু দেখাই দিলোঁ আজি ভালকৈ। এতিয়া মই বনাব লৈছোঁ। আজি মই পায়স বনাম বুলি ভাবিছোঁ। এইটো হ'ল আমুলৰ গাখীৰ, এইটো চাউল জহা চাউল আধা কেজি নহয়, 1 পোৱা লৈ লৈছোঁ আৰু। এইটো গাখীৰ হয় আধা লিটাৰ। তাৰপাছত কেৰাহীটো মই গৰম হ'ব দিলোঁ। চাউল, এইটো কিচমিচ, কাজু, ইলাইচি, তেজপাত আৰু এইটো নাৰিকলৰ গুড়ি। কেৰাহীটো পাতি দিলোঁ। এতিয়া মই ইয়াতে গাখীৰখিনি দিব লাগিব ন। কেৰাহীটো গৰম হৈ আছে। এতিয়া মই গাখীৰখিনি দি দিলোঁ। অকণমান পুৰিয়ে গ'ল। ধুনীয়াকৈ গাখীৰখিনি দি ল'লোঁ। পায়স বনাইছোঁ আজি ভগৱানক দিবৰ কাৰণে, লক্ষী আইক। প্ৰসাদ হিচাপে বনাইছোঁ এইটো আজি মই। পায়স বনাব ইমান মই নাজানো, কিন্তু মই ট্ৰাই কৰিছোঁ আৰু। কি হয় নাজানো আৰু, ভালেই হ'ব। ভাল লাগিছে কিন্তু খাই কিনে পায়সটো পিছত। এইটো মই এতিয়া গৰম কৰি ল'ব লাগিব। তাত এতিয়া মই ইলাইচি দিব লাগিব। ইলাইচি 3টা দি দিলোঁ। তাৰপাছত তেজপাত 3 পিচ দি দিলোঁ। অকণমান লাৰি দিব লাগিব এতিয়া। ধুনীয়াকৈ গোটা হ'ব দিলোঁ এতিয়া একদম। এতিয়া মই কাজুখিনি দি দিব লাগিব। কাজুখিনি মই পিচ পিচ কৰি মই কাটি লৈছোঁ। তাৰপিছত কাজু দিলোঁ, তাৰপিছত খিচমিচকেইটাও দি দিব লাগিব। কাজু খিচমিচ একেলগে দি দিছোঁ। বহুতে ভাজি কিনি দিয়ে, মই কিন্তু ভাজা কৰি নাই দিয়া। এতিয়া আমি এইটো ভালকৈ লাৰিব লাগিব, গোটা হয়।
গাখীৰখিনি অলপমান গোটা হৈ যাব লাগিব, তেতিয়া অলপ ভাল লাগিব। আকৌ মই চালোঁ চাকি গছি জ্বলি আছেনে নাই ভালকৈ। আছে, ধুনীয়াকৈ জ্বলি আছে। তেল খতম হৈ যাব পাৰে ন। এতিয়া অলপ উতলিছে, এতিয়া চাউলখিনি দিব হৈছে। মোৰ পানীখিনিও দি দিয়ে অকল, তথাপিতো একো নাই। চাউলখিনি দি দিলোঁ, উতলি আছিলে গাখীৰকণে। এতিয়া মই ভালকৈ লাৰি দিলোঁ, অলপ ধুনীয়াকৈ লাৰি দিছোঁ অলপ। এতিয়া মই অকণমান ল' ফ্লেমত থৈ দিছোঁ। এতিয়া মইতো ইয়াতে হেৰি দিব লাগিছিলে, নাৰিকলৰ গুড়িখিনি দিয়াই নাই নেকি? এতিয়া নাৰিকলৰ গুড়িখিনি দি দিওঁ। মিক্সিত অলপমান গুড়ি কৰি লৈছিলোঁ, সেইখিনিকে দি দিলোঁ অলপ, আৰু এতিয়া অলপ লাৰি দিওঁ। এতিয়া মই দোকানত আহিছোঁ, আমাৰ সৰু মুনুৱে কি যে গৰুজনীক চাই আছে, কিবা ভাল লাগিছে তাকে তাই ৰখি কিনে চাই আছে। তাৰ কাষত ৰখি আছিলে গৰুজনী। আমাৰ সৰু গৰুজনীক কি যে চাই আছিলে তাইহে গম পাব আৰু। তাই আজি গৰুটো লক্ষী আহিছে বুলি তাই নিজে ৰুটি বনাই কিনে গৰুজনীক খুৱাইছে। মোৰ পায়সটো উতলি আছে, হ'ব হ'ল আৰু মোৰ পায়স উতলি আছে ধুনীয়াকৈ। এতিয়া অলপ বাহিৰত চাই আহোঁ, চাকি কেইগছিমান জ্বলি আছে নে নাই। নাই যদি তেল দিব লাগিব ন, নহ'লে নুমাই যাব ন। আছে, ধুনীয়াকৈ জ্বলি আছে। ইয়াতে এগছি দিছোঁ চাকি, বাহিৰতে কেইগছিমান দিছোঁ, সেইগছিও জ্বলি আছে চাগে। জ্বলি আছে। কেইগছি অলপ আগুৱাই দিলোঁ মই ভালকৈ। ৰাস্তাটো দিলোঁ, দুৱাৰ দুখনত, দৰ্জা দুখন আছে বাহিৰত, তাতে এগছে এইফালে এগছে এইফালে দি দিছোঁ। লক্ষীজনী আছে, গৌ মাতাজনী আমাৰ দোকানৰ সন্মুখত ৰখিয়ে আছে। দোকানতো দুগছি চাকি দি দিছোঁ। মোৰ পায়সটো ৰেডি হ'ল আৰু ধুনীয়াকৈ গোটা হৈ গ'ল। অলপমান লাৰি দিছোঁ, তলত লাগি যাব পাৰে ন, সেইকাৰণে ধুনীয়াকৈ লাৰি চাইছোঁ। অলপ ধুনীয়াকৈ লাৰি চাইছোঁ, হ'ব হৈছে আৰু। বন্ধ কৰি পেলাই মই অকল ইয়াতে ভগৱানক ভোগটো লগাই দিলে হ'ল আৰু। প্ৰসাদ হিচাপে বনাইছোঁ। প্ৰথমতে মই ভগৱানক প্ৰসাদ দিছোঁ, তাৰপিছত সকলোকে দিব লাগিব। এতিয়া মই ভগৱানক বাতি এটাত ধুনীয়াকৈ প্ৰসাদ দি দিলোঁ। এইটো লক্ষীক মই প্ৰসাদ হিচাপে দিছোঁ। অকণমান তাৰ পাছত মই কলপাত এখনেৰে ইয়াতে এখন ঢাকি দিছোঁ ধুনীয়াকৈ। ধুনীয়াকৈ নমো কৰি লৈছোঁ, ভগৱানক কৈছোঁ আমাক যদি ধন সম্পত্তি দিয়ে যদি। এতিয়া আমি যাব লৈছোঁ লক্ষী পূজাত। আমি য'ত আছিলোঁ তাতে ধুনীয়া ডাঙৰ কৰি লক্ষী পূজা পাতে। ৰেডি হৈ আছোঁ, মই আৰু সৰু মুনু যাব ওলাইছোঁ দুয়োজনে। তাই অলপ ষ্টাইল মাৰি আছে, মই অলপ ৰেডি হৈ গ'লোঁ আৰু দুটাই এতিয়া যাব ওলাইছোঁ। ভিডিঅ'টো ভাল হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।